क'क्राझाराव दिनै अल बिटिएडि आसाम टेट 2019 पास जानो हानाय बिजाथिफोरा खुद्रिखांनानै सोमावसारदों बिटिएडि एबा बिटिआर सरकारनि हेंथायै। दिनै बिथांमोनहा मोनसे सिट डाउन स्ट्राइक प्रग्रामनि गेजेरजों बिथांमोनहा बे हाबाफारिखौ मावदों आरो बेयावहाय बिथांमोनहा बुंदों जे बिथांमोननो थिसनथाइ हो नङाबा गुलिजों गावथार। बिथांमोननो थिसनथाइ होआब्ला सरकारा गुलिजों गावथारनानै दोननाया साबसिन। दा बे स्ल'गानजों बिथांमोनहा बे सोमावसारनायखौ लादों। दा फुंनि 11 रिंगानिफ्राय बेलासिनि 3 रिंगासिम बे हाबाफारिया जानानै थांदों आरो बेयाव बिथांमोनहा गाहामैनो स्ट्राइक खालामदों। दा बे स्ट्राइक खालामनायाव गोबांथार बिथांमोनहा स्ल'गान बाहायदों। दा बिथांमोननि दाबिया जादों फैगौ आसाम बिधानसभा बिसायख'थिनि सिगांनो बिटिसिआव एबा बिटिआरआव थानाय जेसेबांनाखि पस्ट खालिफोर दङ बेयावहाय 2019 मायथाइनि आसाम टेट क्वालिफाइड जानाय केन्डिडेटफोरखौ थिसनथाइ होनांगौ होननानै बिथांमोना दाबि खालामदों। दा मख'जाथावदि थांनाय दाननै दानथाम सिगांसोआव जोंनि आसामाव खेबनैनि बारा टेट पास जानाय बिजाथिफोरखौ थिसनखांबाय, सरकारि स्कुलफोराव थिसनखांबाय। दा बिथांमोनखौ डिउटियावबो फाथायबाय। दा बेनिफ्राय नाथाय बिटिआर ओनसोलाव थानाय जेसेबांनाखि पास जानायफोर दङ बिथांमोनखौ दासिमबो जेबो थिसनथाइनि राहा लायाखै एबा राहाबो होआखै। अदेबानि हाइ स्कुल बिथिंनिखौ बिथांमोना फोसावखांबाय, नाथाय प्राइमारि लेभेलनिखौ बिथांमोना होआखै। बेखायनो बिथांमोना अल बिटिआर प्राइमारि टेट 2019 क्वालिफाइड एस'सिएसन जानानै सोमावसारनायखौ नुनो मोननाय जादों। दा बिथांमोना मा बुंदों नोंथांमोना गावबागावनि रावजोंनो खोनासंनानै लानाया मोजां। আমি সরকারের লগত থাকি কৰিলোঁ, কিন্তু আপোনালোকে দেখা পাইছে আজি আমি ইয়াত অৱস্থান ধৰ্মঘট দিছোঁ আমাৰ ন্যায্য প্ৰাপ্তিৰ বাবে। যে আমি ইমান দিনে যে নিযুক্তিৰ পৰা বঞ্চিত হৈ আছোঁ, আমি আমাৰ ন্যায্যৰ কাৰণে আমি অৱস্থান ধৰ্মঘট দিছোঁ। তাৰপিছতো চৰকাৰে আজি ইয়াত মানে প্ৰশাসনৰ ফালৰ পৰা আমাক সহযোগিতা কৰিছে, কিন্তু আমাক ইয়াতে আমি অৱস্থান ধৰ্মঘটত কি 10জন মানুহ দি ধৰ্মঘট হ'ব পাৰে নেকি? যে আজি আমাক ইয়াত 10জনৰ পাৰ্মিশ্যনটো দিছে। কি কাৰণত আপোনালোকে ধৰ্মঘটটো দাবীটো কি আছে? আপোনালোকে চাওক, 2019 চনত যি টেট পৰীক্ষা অনুষ্ঠিত হৈ গ'ল, তাত আমি জন্তু হিচাপে পৰীক্ষা দিছিলোঁ। কিন্তু কি হৈছে, অসমৰ বাকী যিমান জিলা আছে সকলো জিলাতে ইতিমধ্যে 3-4বাৰকৈ সম্পূৰ্ণ নিযুক্তি হৈ গ'ল। কিন্তু আজিলৈকে বিটিএডিত এটা মানে নিযুক্তি বা এডভাৰটাইজমেণ্টৰ ব্যৱস্থা কৰিব নোৱাৰিলে, যাৰ কাৰণে আমি আজি শিক্ষিত সমাজে ৰাস্তাত ওলাই আহিবলৈ বাধ্য হৈছোঁ। তেখেতে আজি বিটিচি প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া আজি লাজ পাইছিলে নে নাজানো, কিন্তু আজি আমি শিক্ষিত সমাজে মানে ৰাস্তাত যে ওলাই আহিছোঁ সেইটো আমি নিজকে লজ্জিত বোধ কৰিছোঁ। তেখেতে যিবিলাক কথা কৈছে নিৰ্বাচনী সভাত যে আমাৰ চৰকাৰ আহিলে আমি 1 মাহৰ ভিতৰত সকলো সমস্যা সমাধান কৰি দিম, কিন্তু আজি 1 মাহ নহয়, আজি 2-3 মাহ পাৰ হৈ যোৱাৰ পিছতো তেখেতে সমস্যা সমাধান কৰি মাষ্টৰ মানে আমি টেট কোৱালিফাইড কেণ্ডিডেট 2000 পাছ কৰিছিলোঁ জন্তু হিচাপে 4খন জিলা মিলি। কিন্তু ইয়াতে আমি কিছুমানে চাকৰি পাই গৈছে, যদিও পাইছে আমি মোটামুটি 1500 মান আছোঁ। দাবীটো মানে আমাৰ নিৰ্বাচনৰ পূৰ্বে আমাক নিযুক্তি দিয়ক, নহ'লে চৰকাৰে গুলিয়াই মাৰক, একদম চিধা কথা। ৰাস্তা মানে আমি ইতিমধ্যে চৰকাৰক বাৰে বাৰে অনুৰোধ কৰি আহি আছোঁ যে আমি আপোনালোকৰ সহযোগী হৈ আছিলোঁ আৰু আমাক আপোনালোকে নিযুক্তি দিয়ক। আমি আপোনালোকৰ পৰা বেলেগ একো বিচৰা নাই। আমাৰ সকলো ক্ৰাইটেৰিয়া আছে। আমাৰ যিখিনি শিক্ষকতা কৰাৰ কাৰণে যি DLED লাগে, BEd লাগে, টেট কোৱালিফাইড লাগে, আমাৰ সকলোখিনি আছে। আৰু বিটিচিত যিহেতু অসমৰ বিটিচিৰ বাহিৰত যিমান জিলা আছে সকলো জিলাতে ইতিমধ্যে 3বাৰকৈ এডভাৰটাইজমেণ্ট এংগেজমেণ্ট হৈ গ'ল। কিন্তু বিটিচিত আজিলৈকে এটাও প্ৰাইমাৰী টেটৰ কাৰণে বা প্ৰাইমাৰী শিক্ষকৰ পদ পূৰণৰ বাবে এবাৰো এডভাৰটাইজমেণ্ট নিদিলে। গতিকে আমি বাৰম্বাৰ চৰকাৰক অনুৰোধ কৰি আহিছোঁ যে আমাৰ বিটিচিত আমাৰ যিখিনি আমি প্ৰাৰ্থী আছোঁ, কমচে কম আমাক নিৰ্বাচনৰ পূৰ্বে আপুনি নিযুক্তি দিয়াৰ ব্যৱস্থা কৰক। কিন্তু আজিলৈকে তেখেতে এই বিষয়ত একো যোগাত্মক সঁহাৰি নিদিয়াত আমি আজি শিক্ষিত সমাজে ৰাস্তাত ওলাই আহিবলৈ বাধ্য হৈছোঁ। আৰু তেখেতে লাজ পাইছে নাই নাপায় আমি নাজানো, কিন্তু আমি আজি শিক্ষিত সমাজ হিচাপে বা শিক্ষিত নাগৰিক হিচাপে আমি লাজ পাইছোঁ। ঠিক আছে।